নমস্কাৰ, আপোনালোকৰ সেৱাত মই আৰু এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত আমি শিকিম PSDত কেনেকৈ ফৰ্ম বা ষ্টেচনাৰী ইণ্ডেণ্ট দিয়া হয়। সচৰাচৰ দেখা গৈছে আমাৰ অপাৰেটৰসকলে বা SPMসকলে PSDত নিজাববীয়াকৈ ইণ্ডেণ্ট নিদিয়ে। তেওঁলোকে ছিষ্টেম মেনেজাৰৰ ওপৰত আশা কৰি থাকে অথবা টেকনিকেলি এক্সপাৰ্ট দুই এজন ব্যক্তিৰ ওপৰত আশা কৰিহে ইণ্ডেণ্টটো দিয়ে। একেবাৰে সহজ হয়। ইতিমধ্যে বহুকেইটা ইউটিউবত ভিডিঅ' আছে, তথাপিতো মই ভাবিলোঁ মই নিজাববীয়াকৈ মই মোৰ মানুহখিনিৰ কাৰণে অসমীয়াতে এটা ভিডিঅ' বনাওঁ। প্ৰথমতে আপোনালোকে ইণ্ডেণ্ট দিয়াৰ কাৰণে যিকেইটা আইটেম ইণ্ডেণ্ট দিব সেই আইটেমৰ আপোনালোকক মেটেৰিয়েল কোডকেইটা লাগিব। ইতিমধ্যে সকলোকে ডিভিজনৰ পৰা এই মেটেৰিয়েল কোডবিলাক কেতিয়াবাই ছাপ্লাই কৰি দিয়া হৈছে। মোৰ তাত কেইটামান কোড আছে সচৰাচৰ ব্যৱহাৰ হৈ থকা। এইকেইটা ধৰি লওক মেটেৰিয়েল কোড, SB উইথড্ৰ ক্লোজাৰ, ৰেজিষ্টাৰ বুক, ACG বিঅ' স্লিপ, ডিপ'জিট উইথড্ৰ। আমি ইয়াৰে কেইটামানৰ ইণ্ডেণ্ট দি আমি সাধাৰণতে শিকি ল'ম প্ৰচেছটি। এতিয়া আমি SAPত লগ ইন কৰিম। আমি ইয়াত টি কোড ইনভক কৰিম ME21N এণ্টাৰ। ইয়াত আপোনাৰ আমি চিলেক্ট কৰিম ষ্টক ট্ৰেন্সফাৰ PSD। আমি আগুৱাই আহিলোঁ ছাপ্লাইং প্লেণ্ট S0P1, এইটো লিখি আমি এণ্টাৰ কৰি দিম। ইয়াত আপোনাৰ আহি যাব PSD গুৱাহাটী। ডকুমেণ্টেড যিদিনা কৰা সেইদিনা থাকিব। পাৰ্চেছ অৰ্গেনাইজেশ্যন DOPI, পাৰ্চেছ গ্ৰুপ ইয়াত আমাৰ থাকিব 117, কোম্পানী কোড DOPI। ইয়ালৈ আহিলোঁ। এতিয়া তলত চাব আইটেম অভাৰভিউত যাওক। এই আইকনটি ক্লিক কৰি আপুনি এক্সপেণ্ড কৰি লওক। এতিয়া ইয়াত মেটেৰিয়েল কোডখিনি আপুনি ভৰাব লাগিব যিখিনি আপোনাৰ ইণ্ডেণ্ট দিয়া হয়। ধৰি লওক মই SBৰ জমা শ্লিপ দিম 100332, এয়া মেটেৰিয়েল কোড। মই নতুন একাউণ্ট অপেনিং ফৰ্ম দিম 100312 102266 উইথড্ৰল ফৰ্ম। ধৰি লওক মই এই তিনিটা আইটেমে দিলোঁ, ঠিক আছে। মই ইয়াত লিখি গ'লোঁ, লিখি গৈ মই এণ্টাৰ মাৰি দিলোঁ। এণ্টাৰ মাৰাৰ লগে লগে আইটেমকেইটা ইয়াত আপোনাৰ শ্ব' হৈ গ'ল। কোনটো কি শ্বৰ্ট টেক্সটত আহি গ'ল। এতিয়া আপোনাৰ ইয়াত এই হালধীয়া হৈ আহিছে, নিজে নিজে প্লেণ্ট বিচাৰিছে। প্লেণ্ট হ'ব S2231 ফৰ বৰপেটা HO। আৰু যদি নলবাৰীৰ কাৰণে দিয়া হয় S232। এতিয়া মই বৰপেটাৰ ফালৰ পৰা দিম, গতিকে S231 প্লেণ্ট হ'ল। তলতো দিব প্লেণ্ট S231। প্লেন দিয়াৰ পিছত বিচাৰিছে পিঅ' কোৱান্টিটি। আমি কিমান দিম, 5000কৈ দি দিলোঁ। এতিয়া আমি এণ্টাৰ মাৰিছোঁ। ডেলিভাৰী ডেট আহি গ'ল 16। এতিয়া আমাৰ আহিব লগা আছে ইয়াত ষ্ট'ৰেজ লোকেশ্যন কাক লাগিব। এইটো মই এটা এছৰ কাৰণে দি আছোঁ। ইয়াত আমি যদি এছৰ কোডটো জানো লিখি দিলেও হৈ যাব, বা ইয়াত আপোনাৰ চাৰ্চ কৰিলেও আহি যাব। এতিয়া মই এইটো জানোৱেই, মই অফিচৰ নামটো লিখি দিওঁ। অফিচৰ নামটো শুদ্ধকৈ লিখি দিলেও হৈ যাব। বাহাৰিহাট এছৰ আহি গ'ল। আপুনি কপি কৰি লওক। এণ্টাৰ কৰি দিয়ক। ইয়াত আপোনাৰ মেছেজ আহিছে, ডেলিভাৰী ডেট হৈছে আপোনাৰ নেক্সট ৱৰ্কিং ডে 18/7/2022। এইখিনি আমাৰ হৈ গ'ল। এতিয়া আপুনি এইটো পষ্ট কৰি দিয়ক। ইয়াত আপোনাৰ চাওক এটা ডকুমেণ্ট নম্বৰ জেনেৰেট হৈছে। ইমানতে আপোনাৰ ইণ্ডেণ্ট দিয়া কাম শেষ।
এতিয়া আপুনি এই ডকুমেণ্ট কোডটো লৈ আপোনাৰ ৰেজিষ্টাৰ অফিচৰ ইমেইলৰ পৰা PSDক আপোনালোকে মেইল কৰি দিব বা দিয়ক আপোনালোকে কপি ৰাখি দিব যে এই ডকুমেণ্ট কোডৰে PSDত ষ্টেচনাৰী অথবা আপোনাৰ ফৰ্মৰ ইনডেণ্ট দিয়া হৈছে। এতিয়া আপুনি ইনভইচখন প্ৰিণ্ট কৰিব পাৰে ME23N এণ্টাৰ মাৰিব। আপুনি ইনডেণ্ট দিয়া ৰেকৰ্ড দিয়া থাকি যাব। আপুনি প্ৰিণ্ট প্ৰিভিউত ক্লিক কৰিব। এই লাইনটো চিলেক্ট কৰি ল'ব। এইটো আইকনত ক্লিক কৰিব। ইয়াত আপোনাৰ ধুনীয়াকৈ আপুনি কি কি ইনডেণ্ট দিছে গোটেইকেইটা এতিয়া আপোনাৰ ইয়াত শ্ব' কৰিব। চাওক ইয়াত আপোনাৰ কালৈ ইনডেণ্ট দিছে, ক'ৰ পৰা ইনডেণ্ট আহিছে, ডেট, ডকুমেণ্ট নাম্বাৰ, কোড। আপুনি কি কি আইটেম দিলোঁ আমি দিলোঁ SB জমা শ্লিপ 5000, নতুন 5000 আৰু উইথড্ৰল 5000। ইয়াত ধুনীয়াকৈ আহি গৈছে। এইখন আপোনালোকে যদি ছেভ কৰি ৰাখিব পাৰিব, অথবা ইয়াত প্ৰিণ্টাৰৰ অপশ্যন আছে, আপোনালোকে প্ৰিণ্ট কৰি আপোনালোকৰ অফিচিয়েল ফাইলত ৰাখি থ'ব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ কৰ্মক্ষেত্ৰত বহুখিনি সহায় আগবঢ়াব। ধন্যবাদ। সুৰজিত শৰ্মা।